এটা খুলি দিয়া না হ'ল নাই চাহ খাব নালাগে খাই বেছি টাইম নকওঁ ইয়াত তো ইনষ্টাগ্ৰামৰ আপডেটছ পালে ফেচবুকত আপডেট পালে মেইন ৰিজনটোৰ কাৰণে এতিয়া ইচ্ছা কৰিলে ঘৰতো আনবক্সিং কৰিব পাৰিলোঁ হয় বাট নকৰিলোঁ এতিয়া এখন একদম অলমষ্ট চিমিলাৰ প্লেচ এটাত আহিছোঁ ৰাজঋষি আৰু মই অ'কে গ্লাছ খুলি চাওঁ ঠিক আছে এতিয়া আপোনালোকক নকওঁ মই কোনটো প্লেচত আহিছোঁ কিন্তু একদম যিটো ছাৰপ্ৰাইজ দিব আহিছোঁ ন ছাৰপ্ৰাইজটোৰ কথা মই কৈ আছোঁ আৰু মই কেমেৰাটো উঠাই লৈছোঁ আৰু আপোনালোকক দেখুৱাই আছোঁ আপোনালোকে চাওক ইয়াৰ পৰা এখন মিনি শ্বিলঙতকৈ কোনো গুণেই কম নহয় এইটো ইয়াৰ পৰা ষ্টেপ বাই ষ্টেপ গোটেই ষ্টেপকেইটা আছে আৰু কোনো গুণেই কম নহয় কিন্তু অকণমান অহাত দেৰি হৈ গ'ল এইটো আপোনালোকে গেছ কৰিব লাগিব কোনটো জেগা হয় এইটো কিন্তু মই ইয়াৰ পৰা কেমেৰা লেন্সত যিমানটো আহে আৰু মই দেখুৱাব পাৰিম ইয়াতে আপোনালোকে দুটা দেখিছে ডাবল টাৰ্ণ এটা দেখিছে আৰু ওপৰত এইফালেৰে আপোনালোকে ধৰিব পৰা নাই বাট যিটো বিউটিফুল চিনাৰী হয় সেইটো কি ক'ম তো আজি গৰিলা পথ ইউজ নকৰিলোঁ তো চুলি তুলিও আমাৰ একেবাৰে নষ্ট হৈছে কাৰণ বহুত দূৰ গুৱাহাটী চিটিৰ ওচৰে পাঁজৰে আছে কিন্তু কোনখিনি জেগা মই নকওঁ এতিয়া আৰু যিটো ৰিজনত আহিছোঁ ৰাজ বেছি আজি দেৰি নকৰোঁ আপোনালোকক কামো নিদিওঁ যিটো ৰিজনৰ কাৰণে আহিছোঁ সেইটো মই দেখুৱাই আছোঁ তো আপোনালোকে দেখিছিলে যে মই আজি ঘৰৰ পৰা ওলোৱাৰ লগে লগে মই এটা এনেকুৱা বক্স এটা লৈছিলোঁ বক্স এটা এতিয়া বক্সটোৰ ভিতৰত কি আছে মই আপোনালোকক দেখুৱাই আছোঁ আৰু এতিয়া ৰাজে মোক দিব ৰাজ দিয়াচোন বক্সটো এতিয়া এইটো হৈছে আমাৰ সেই বক্সটো মই স্কুটিত লোৱাও মই দেখুৱাইছিলোঁ আৰু মই ঘৰৰ পৰা অনাটো দেখুৱালোঁ নে নাই মই পাহৰি গ'লোঁ এতিয়া বক্সটোৰ ভিতৰত কি আছে এতিয়া থাম্বনেইলটোততো গম পাইছে আৰু কিন্তু চাবিটো এইটো বক্সটো বাপৰে পেকিঙো বহুত হেভি পেকিং কৰি দিছে আফটাৰ অল ইউটিউব হয় ফাইনেলি ব্লেক কিবা দেখা পাইছোঁ আৰু ৰাজ 1 2 and 3 চ' আপোনালোকে দেখা পাইছে কিবা এটা আহিছে বক্সটোৰ ভিতৰত ৰাজ একেলগে শুনো নেকি মোৰ খাছ ফ্ৰেণ্ড ৰাজক লৈছোঁ সেইকাৰণে আৰু লিখা কি আছে আপোনালোকে চাওক লিখা আছে ইউটিউব
তো ৰাজ লোৱা আৰু এতিয়া আৰু আমাৰ ৰাজ আহা এইটো শুভাৰম্ভ এইটো আৰু ইয়াৰ পেকিং ইয়াতো এটা আছে বাট স্মল পেকিং হয় ইজিলি গৈছে আৰু ইজিলি চাকু বাকী কিছুমানে কিবা কিবিকে কৰে আৰু আমাৰ এতিয়া ফাইনেল বস্তুটো ৰাজ 1 মিনিট ধৰিবা নেকি আহা কেমেৰা আগত কি ৰাজে লাজ কৰে একচুৱেলি তো এনেকে ফাৰ্ষ্ট ব্লেক বক্সটোৰ পিছত আছে ৰাজক মই দি থাকিম এটা বস্তু উলিয়াম আৰু ৰাজক দি থাকিম ব্লেক বক্সটোৰ পিছত এনেকুৱা এটা কি কয় এইখনক কি বুলি কয় ৰাজ স্পঞ্জ তাত আছে এখন লেটাৰ অ'কে লেটাৰ এখন আছে আপোনালোকে কি লিখা আছে আপোনালোকে ধৰিব নোৱাৰিব মই পঢ়াই দিম বাৰু আৰু এইটো ইউটিউবৰ নালাগে এইটো আৰু এইটো দিছে ইউটিউবৰ CEO এখন লেটাৰ দিছে আৰু লেটাৰখন মই পঢ়াই দিলে আপোনালোকে বহুত কামোৰ খাব সেইকাৰণে লেটাৰখন নপঢ়াও বাৰু চ' এখন লেটাৰ আছে আৰু ৰাজ বক্স কণ্টেণ্ট কেইটা মই ৰাজক দি থাকিম আৰু নিজকে কিবা টেকনিকেল গুৰুজী টাইপ মোৰ ফিল হৈছে আৰু আজি একদম অকণমান চিঞৰ বাখৰ নাই ন সেইকাৰণে মোৰ ভাল লাগিছে একচুৱেলি আৰু বেলি লহিয়াবৰ টাইম হৈছে আৰু ফাইনেলি মই তথাপি উলিয়াই দেখুৱাই দিওঁ বাৰু ফটো লোৱা তো ফাইনেল বস্তুটো এনেকে বস্তু এটা পৰি গ'ল 1 মিনিট ইয়াত লিখা আছে Congratulations on your subscriber milestone. We are honored to take part to recognize your achievement. এনেকে কিবা কিবি লিখা আছে societyawards.com পৰা এখন সৰু স্মল এইটো পেপাৰ বক্সটো দিছে আৰু এটা চিলিকনৰ পেকেট এটা যাতে বেয়া নহয় তাৰপিছত ফাইনেলি যিটো মোৰ সপোন আছিল ইমান দিনৰটো সেইটো সব ইউটিউবাৰে যিটো সপোন আছে চিলভাৰ প্লে বাটন আপোনালোকে ইয়াত লিখা আছে চাব পাৰে প্ৰেজেণ্টিং লিলিমাই ডিজিটেল মিডিয়া ফৰ পাছিং 100K ছাবস্ক্ৰাইবাৰ্ছ মানে 1 লাখ ছাবস্ক্ৰাইবাৰ এইটো 1 লাখ ছাবস্ক্ৰাইবাৰ আৰু এইটো আমাৰ চিলভাৰ প্লে বাটন নতুন যিটো মডেল আহিছে চিলভাৰ প্লে বাটনৰ চ' এইটো নিউ চিলভাৰ প্লে বাটন হয় আৰু আজি কি কৈছে যে আমি মানে এনেকৈ আহোঁতে মই পানী বটল লৈছিলোঁ মুখখন ধুবৰ কাৰণে লৈছিলোঁ ৰাজে কৈছে তুমি স্কুটিৰ ছিটৰ তলত নহ'লে বেক ছাইডত হয়তো মেকআপ আৰ্টিষ্ট এজন ৰাখা আৰু নহ'লে বক্স এটা মোক কিনিব দিছে মেকআপৰ এইটো কি বক্স বুলি কয় নাজানো এইবিলাক ইমান মতলব নাই এক্টৰ হ'লে গম পালোঁ হয় বাৰু আৰু thank you so much so much thank you so much जादू जगादा धीरे धीरे देह मने घुमादा धीरे धीरे जादू जगादा धीरे धीरे देह मने घुमादा शिलंगरे ने मायनत माया खिची दिला মনতে ৰং খানি দিলা তুমি ৰঙা নীলা লিলিমাই প্ৰত্যেকজন ছাবস্ক্ৰাইবাৰ্ছ প্ৰত্যেকটা পেজৰ লাইক যিয়ে কৰিছে তেওঁলোক সকলোকে মোৰ ফালৰ পৰা মই এজ এ অ'নাৰ প্লাছ ফাউণ্ডাৰ হিচাপে আৰু মই এডমিনো হয় বাৰু অ'নাৰ প্লাছ যিহেতু মই বস্তুটো এষ্টাব্লিছ কৰিছিলোঁ চ' এজ এ ফাউণ্ডাৰ থেংক ইউ চ' মাছ আৰু মই একচুৱেলি কেনেকুৱা মই বস্তুবিলাক ব্লগতো দেখিছে মই কণ্টেণ্ট ৰ কণ্টেণ্টবিলাক ৰাখোঁ আৰু আজিও মই যিমান হেপ্পী হৈছোঁ মানে মই পাগল টাইপ হৈ গৈছিলোঁ যোৱাকালি এক্সপ্ৰেশ্যনখিনি একচুৱেলি কেপচাৰ কৰিব লাগিছিলে আজিতো আপোনালোকক দেখুৱাবৰ কাৰণে মই ধুনীয়া জেগা এটুকুৰা আনিছোঁ বাট
থেংক ইউ ছ' মাছ আৰু যিয়ে লাইক কৰিছে ছাবস্ক্ৰাইব কৰি থৈছে চ' থেংক ইউ ছ' মাছ আৰু আপোনালোকৰ কাৰণে আজি এইখিনি এটলিষ্ট এইখিনি যিখিনি পাইছোঁ মই এইবিলাক মোৰ একচুৱেলি এটা সপোন আছিল মোৰ সপোনৰ এখন লিষ্ট এখন আছে মানে লিষ্টখন মই এনেকুৱা নহয় যে লিষ্ট লিখি থৈ দিছোঁ তেনেকুৱা লিষ্ট নহয় সপোনৰ লিষ্ট এখন মনতে আছে যে মই লাইফত এইটো কৰিব লাগিব এইটো মই বহুত দিন আগৰ পৰা মোৰ একচুৱেলি মই কি ক'ম সৰুৰ পৰা মোৰ কিছুমান বস্তু ড্ৰিম আছিলে একদম যেতিয়া সৰু আছিল ক্লাছ মেবি মোৰ সৰুতে মানে যিটো ৰিম'ট কণ্ট্ৰল কাৰ আছে মোৰ বহুত ইচ্ছা আছিলে ৰিম'ট কণ্ট্ৰল কাৰ চলোৱা বহুত পাগল আছিলোঁ আপোনাৰ ক্লাছ 8 মানলৈকে চলাইছিলোঁ এইবিলাক বস্তু সেইবিলাক ৰিম'ট কণ্ট্ৰল কাৰ এখন সৰুতে ড্ৰিম আছিল কিবা কিবি এনেকুৱাকৈ ড্ৰিমবিলাকৰ লিষ্ট এখন পূৰা হ'ল তাৰপিছত যেতিয়া অকণমান যেতিয়া ইউটিউবৰ কথা জনা হ'লোঁ যেতিয়া ইণ্টাৰনেশ্যনেল আৰ্টিষ্টবিলাকক চাওঁ তেতিয়া চিলভাৰ প্লে বাটন আগতে ডিজাইনটো বেলেগ আছিল বাট এইটো এটা সপোন আছিল আৰু এইটো সপোন পূৰা হ'ল চ' থেংক ইউ ছ' মাছ আই লাভ ইউ অল আৰু কি ক'ম ভিউটো চাওঁ আৰু আমি যাব পাৰোঁ তো থাম্বনেইল এটা ইয়াৰ পৰা লগাওঁ নেকি এনেকৈ ৰাজ একেলগে লগাওঁ তো আৰু এটা লাষ্ট আমি এতিয়া মই ফাইনেল মমেণ্টলৈকে আহিছোঁ মই এতিয়া লিলিমাৰ চব ছাবস্ক্ৰাইবাৰ্ছক মই থেংক ইউ ছ' মাছ ক'লোঁ আৰু মোৰ চেনেল গ্ৰ' হোৱাৰ আঁৰৰ মুখ্য ব্যক্তিকেইজনক মই আজি কি ক'ম থেংক ইউ ক'ব খুজিছোঁ একচুৱেলি প্ৰথম আহিছে মই যে চেনেল খুলিছিলোঁ তেতিয়া ফাৰ্ষ্ট মই যিজনক আৰ্টিষ্টক লগ পাইছিলোঁ নীল আৰু নীল আকাশ চ' থেংক ইউ ছ' মাছ নীলদা আপুনি ইমান এক্টিভলি ছাপৰ্ট দিছিল প্লাছ আপোনাৰ নীলদাৰ গানখিনি আমাৰ চেনেলত যেতিয়া আপলোড হৈছিল ন তেতিয়া মানে মোৰ তেতিয়া লাগিছিল আৰু লাহে লাহে চেনেল গ্ৰ' কৰিছে চ' থেংক ইউ নীলদা আৰু নীলদাৰ চেনেল আমাৰ চেনেলত হায়েষ্ট মানে পপুলাৰ আপলোডছত মেক্সিমাম আপোনালোকে নীলদাৰ পাব ছেকেণ্ডতে কুসুমদা থেংক ইউ ছ' মাছ কাৰণ কুসুমদাক মই বহুত আগৰ পৰা চিনি নাপাওঁ নীলদাক বহুত আগৰ পৰা চিনি পাওঁ কিন্তু কুসুমদাৰ লগত চিনাকি হোৱা জাষ্ট কেইবছৰমান হৈছে কিন্তু মোক একদম নিজৰ ভাইটিৰ নিচিনাকৈ মন কৰে আৰু কুসুমদাৰ গানেও গ্ৰ' কৰাত একচুৱেলি মোক হেল্প কৰিছিলে তাৰপিছত মই শলাগিব লাগিব আমাৰ কৃষ্ণমণি চুতীয়াদা থেংক ইউ কৃষ্ণদা আপোনাৰ ছাপৰ্ট এণ্ড যিখিনি টিপছ এণ্ড অল সেইখিনি মোৰ কাৰণে বহুত প্ৰয়োজনীয় আছিলে চ' থেংক ইউ তাৰপিছত আমাৰ নাম ল'ব লাগিব বাবুদা থেংক ইউ ছ' মাছ তাৰপিছত নাম ল'ব লাগিব চেনেলৰ আঁৰৰ ব্যক্তিকেইজনৰ কথা কৈছোঁ তাৰপিছত আহিব সীমান্ত শেখৰ যিয়ে মোক এইটো লাইনত মোক চবৰে লগত চিনাকি কৰাইছিল চ' সীমান্ত মামা থেংক ইউ ছ' মাছ সীমান্ত শেখৰ একচুৱেলি সীমান্ত মামা বুলি মাতো মই চ' থেংক ইউ ছ' মাছ আৰু মেইন যিটো আপোনালোকে গান বা যিবিলাক ভিডিঅ' দেখা পায় মেক্সিমাম মষ্ট অফ দ্য ভিডিঅ'জ এডিট কৰে মণি ৰাজকোঁৱৰ মানস কাশ্যপ আৰু ঋতুৰাজ দত্ত এহেঁতসকলক আপোনালোকে চিনি পায় চ' এই তিনিজন ব্যক্তিলৈ মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ আৰু কি ক'ম ক'বলৈ ভাষা নাই একচুৱেলি চ' আপোনালোকৰ কাৰণে আপোনালোকে ইমান ছাপৰ্ট কৰা এক্টিভলি ছাপৰ্ট কৰিছে একচুৱেলি ছাপৰ্ট নাই এক্টিভলি ছাপৰ্ট কৰাৰ কাৰণে থেংক ইউ ছ' মাছ আৰু ৰাজ কি ক'বা এতিয়া ৰাজক সুধিছোঁ ৰাজৰ কেনেকুৱা ফিল হৈছে কাৰণ নাই হা তুমি আহিব লাগিব এনেইতো মোৰ লগত আপোনালোকে মেক্সিমাম দেখাই পাই থাকে মোৰ ধুনীয়া ফটোবিলাক ৰাজে উঠায় অভিলেখ শইকীয়াও উঠায় কি ক'বা যোৱা আগত কোৱা নাই একো নাই কেনেকুৱা লাগিছে এনে তোমাৰ লাগিছে ইয়াক প্ৰথমতে মই জি এম টিত লগ পালোঁ তাৰপিছত ইয়াৰ ইউটিউবৰ কথা গম পালোঁ ত' ইয়াৰ লগত কাম কৰি বহুত ভাল লাগে পুৰা ফ্ৰেণ্ডলি হয় ত' তাতে আজি চিলভাৰ বটন আহি গ'ল একদম মজা একচুৱেলি আইডিয়াটো আছিলে ৰাজ ঋষিৰ আমাৰ যে এনেকুৱা এটুকুৰ জেগাত গৈ কৰোঁ য'ত মানে কেনেকুৱা নেচাৰেল প্লেচ হয় কিন্তু আমি গুৱাহাটীৰ অলমষ্ট নেচাৰেল প্লেচ খতম কৰিলোঁ সেইকাৰণে আৰু কমন প্লেচত ইচ্ছা নগ'ল কিন্তু আপোনালোকক এতিয়ালৈকে মই প্লেচটোৰ নাম কোৱা নাই আৰু মই নকওঁ আপোনালোকে কমেণ্টত জনাব লাগিব আপোনালোকে ফ্ৰেণ্ডক দেখুৱাওক যে কোনটো প্লেচ হওক নহ'লে নিজে গেছ কৰক য'ৰ পৰা অলমষ্ট গুৱাহাটী দেখা পায় বাট একদম আপোনালোকৰ লুক লাইক শ্বিলঙৰ নিচিনা একদম ওপৰৰ পৰা তললৈকে গোটেই দেখা হ'ব চ' থেংক ইউ আই লাভ ইউ অল আৰু চিমছ ব্লগছো লাইক কৰিব ভিডিঅ'বোৰ আৰু ভিডিঅ'বোৰ যিমান লাইক কৰে কৰিব কাৰণ ইটছ ফ্ৰী চ' ছাবস্ক্ৰাইব কৰিব পইচা দিব নালাগে ছাবস্ক্ৰাইব এণ্ড লাইক ফ্ৰী কৰি দিছে ইউটিউব পূৰা ফ্ৰী কমেণ্টো ফ্ৰী সেইটো যি মন কৰিব আৰু চ' থেংক ইউ ছ' মাছ বাই